হাই গাইজ, আজি এটা বিশেষ দিন। মই আছোঁ লখিপুৰ ৰাজহুৱা খেলপথাৰত। আজি হ'ল সৰস্বতী পূজা। তো পোনপ্ৰথমে আপোনালোকক সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আমাৰ লখিপুৰৰ যিমানবোৰ সৰস্বতী পূজা আছে মই সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এইখন হ'ল লখিপুৰৰ ৰাজহুৱা খেলপথাৰ আৰু ইয়াত প্ৰেড হৈ গ'ল, কাৰণ আজি 26 জানুৱাৰী, দুয়োটা একেদিনত পৰিছে আৰু ইয়াতে ফিল্ডত আজি তো আৰু মই লখিপুৰৰ যিমানবোৰ সৰস্বতী পূজা হয় মই এইখনে হ'ল আমাৰ লখিপুৰৰ হাই ছেকেণ্ডেৰী হাই স্কুল। তো আমি স্কুলৰ সন্মুখত আছোঁ, এতিয়া যাম ভিতৰলৈ আৰু চাওঁ কিমান ছোৱালীহঁতে সাজি কাচি আহিছে। তো এয়া পালোঁ গেটখন, তো ব'লো। তো এয়া আৰু এয়া হ'ল লখিপুৰৰ উচ্চতৰ মাধ্য বিদ্যালয় আৰু ছোৱালী বহুত মানুহ। তো মই সোমাই আছোঁ। তো যাম স্কুলৰ ভিতৰলৈ। আমিও ইয়াত পৰীক্ষা দিছিলোঁ এবাৰ। লেট কৰি পূজা দি আছে, এতিয়াও শেষ হোৱা নাই। এয়া হ'ল সৰস্বতী পূজা দি আছে আৰু এয়া বাহিৰত পূজা দি আছে আৰু ভিতৰত স্কুলৰ ভিতৰত সোমাই চাম, আপোনালোকক দেখাম। এখন আৰু মানুহ আছে শুনিছিলোঁ, কিন্তু সকলো বন্ধ কৰি থৈছে। তো ইয়াৰ পৰাই আৰু আন এটা স্কুললৈ গৈ আছে, যেতিয়া খৰচ কৰিছিলোঁ মই। আৰু এতিয়া গৈ আছোঁ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়লৈ। এয়া গৈ আছোঁ শংকৰদেৱ স্কুললৈ। শংকৰদেৱৰ স্কুলৰ ভিতৰত এনেকুৱা। তো মই গৈ আছোঁ। তো এইখন শংকৰকে দেখাই আছোঁ। এইটো হ'ল শংকৰদেৱৰ স্কুলৰ ভিতৰত সৰস্বতী পূজা। এইখন হ'ল ৰামকৃষ্ণ স্কুল। সঁচাই মই সৰুৰে থকা পঢ়া স্কুলখন আহি বহুত ভাল লাগে, বা তো আহিছোঁ মই সৰুৰে পৰা স্কুলখন। তো আপোনালোকক তো এয়া হ'ল আমাৰ ৰামকৃষ্ণৰ আশ্ৰমৰ সৰস্বতী পূজা। তো গৈ আছোঁ। তো এয়া আছিল আমাৰ ৰামকৃষ্ণ স্কুল। যিমানে কওক, ডাঙৰ হৈ সৰু থকাৰ সেই সময়ত আমি সৰস্বতী পূজাত খিচিৰি খোৱাৰ যিটো অনুভূতি, সেইটো আজিও মনত পৰে। তো সেইবাবে আমি আহিছোঁ। সৰস্বতী পূজা মানে খিচিৰি খোৱাৰ এটা দৃশ্য, খিচিৰি খোৱাৰ অনুভৱটো। তো চাওঁ, আমাৰ স্কুলত খিচিৰি দি আছে। তো খিচিৰি দেখাই আপোনালোকে। খিচিৰি সকলোৱে মিলি খিচিৰি দি আছে। সকলো মিলি আমি খিচিৰি খাই আছোঁ। সকলো মিলি আমি খিচিৰি খাই আছোঁ। মজাটোৱেই বেলেগ। এতিয়া সকলো স্কুলখন ঘূৰি আমাৰ মহাবিদ্যালয় কলেজখনৰ সন্মুখত আছোঁ আৰু ভিতৰলৈ গৈ আছোঁ। দেখা কেনেকুৱা পৰিৱেশ। এইখন হ'ল লখিপুৰৰ কলেজ আৰু আজি চলি আছে সৰস্বতী পূজা। তো সেই উপলক্ষে আহিছোঁ। তো আমি গৈ আছোঁ। এইখন হ'ল আমাৰ লখিপুৰৰ কলেজ আৰু চাওঁ বহুত মানুহ আহিছে সৰস্বতী পূজা উপলক্ষে। আৰু এই কলেজখনৰ বহুত ডাঙৰ এলেকা আৰু সেইখিনিত আছে সৰস্বতী পূজাৰ মূৰ্তিটো। আৰু ইয়াৰ বহুত সমনীয়া বহুত মানুহ। তো বহুত ছাত্ৰ ছাত্ৰীৰ উৎসাহ বা হেঁপাহ। তো মই দেখাই আছোঁ, দেখি থাকক ভিডিঅ'টো। আৰু ইয়াত এটা ফটো উঠা ঠাই আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰি আছে। এইটো ময়ো উঠিম। আৰু এইটো কানালি মন্দিৰটো কলেজৰ। এনে আছে কেণ্টিন আৰু ইয়াত তাত এইটো হ'ল
কেণ্টিং আৰু সেই পিনত দি আছে খিচিৰি এইটো ছোৱালীবিলাক সকলোৱে মিলি খিচিৰি খাই আছে ইয়াত খিচিৰি খাই আছে আৰু দেখা দেখাই গৈ আছোঁ খিচিৰি দিয়া নাই আৰু কেতিয়াবা খাই শেষ কৰি দিলে তো এয়া আছিল আমাৰ লক্ষীপুৰৰ প্ৰায়ভাগ আৰু আছে স্কুল কিন্তু মই নগ'লোঁ বা সময় নহ'ল তো আমি ইয়াৰে পৰা ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব দেই